Ranita আপুনি চাই আছে Sach The Reality লৈছে মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ ভয়ংকৰ আপডেট এই মুহূৰ্তত আমাৰ হাতত আহিছে যে সাগৰীয় বতাহ প্ৰৱেশ কৰিছে ভাৰতত কিন্তু এই সাগৰীয় বতাহৰ ফলত কোনো বৰষুণ নহয় আকাশতে বৰষুণ হুকুৱাই দিছে আকাশতে ডাৱৰ হুকুৱাই দিছে আসলতে কেনেকুৱা বতাহ আহিছে সকলোৱে হয়তো জানিব বিচাৰিছে এল9ৰ প্ৰভাৱ পৰিছে ভাৰতত কি এল9 সকলোৱে হয়তো জানিব বিচাৰিছে প্ৰশান্ত মহাসাগৰত উৎপত্তি হোৱা এক গৰম বতাহ এই গৰম বতাহ কেনেকৈ উৎপত্তি হয় পূব আৰু পশ্চিমৰ ফালে যেতিয়া সাগৰীয় এই বতাহ উষ্ণ হৈ পৰে আৰু ইয়াৰ ফলত সমগ্ৰ ভাৰতবৰ্ষত প্ৰভাৱ পৰিবলৈ আৰম্ভ কৰিছে এই এল9ৰ প্ৰভাৱত ইতিমধ্যে হিট ৱেভ এলাৰ্ট দিয়া হৈছে সমগ্ৰ ভাৰতবৰ্ষৰ কেইবাটাও প্ৰান্তত আজিৰ দিনটোত হিট ৱেভক লৈ ৰেড এলাৰ্ট জাৰি কৰা হৈছে আমাৰ অসমতো ইতিমধ্যে হিট ৱেভৰ এলাৰ্ট পৰি গৈছে আইএমডি অৰ্থাৎ ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই সতৰ্কবাণী জাৰি কৰিছে লৈ সবিচাৰ এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ আপডেট এল9ৰ ভয়ংকৰ প্ৰভাৱ সাৱধান হৈ যাওক সকলো বাঢ়িছে গৰমৰ প্ৰকোপ এল9ৰ প্ৰভাৱত আকাশতে হুকাইছে ডাৱৰ গধুৰ হৈ বৰষুণ নামিবলৈ পোৱাই নাই ভয়ংকৰ হিট ৱেভে জ্বলাইছে জনজীৱন সকলো ফালে যেন জ্বলি উঠিছে এটাৰ পিছত এটা অঞ্চলত বৃদ্ধি পাইছে তাপমাত্ৰা সমগ্ৰ ভাৰতৰ কেইবাটাও প্ৰান্তত ৰেড এলাৰ্ট জাৰি কৰা হৈছে দিনৰ ৰ'দত তীব্ৰ অসহনীয় গৰম ভয়ংকৰ পৰিস্থিতি ৰাস্তা ঘাটত মানুহ কমিছে যাতায়াত একেবাৰে হেৰেঙা খৰাং সদৃশ পৰিস্থিতিৰ আশংকা কৰা হৈছে এই মুহূৰ্তত কৃষকসকলৰ বাবে আটাইতকৈ ভয়ংকৰ খবৰ এইটো কৃষি খণ্ডত এই মুহূৰ্তত উদ্বেগ বাঢ়িছে যে এল9ৰ প্ৰভাৱ অব্যাহত থাকিলে কি হ'ব আমি খেতি কেনেকৈ কৰিম এল9ৰ প্ৰভাৱ অব্যাহত থাকিলে আৰু কঠিন হ'ব পাৰে ভাৰতবৰ্ষৰ পৰিস্থিতি এইবাৰ বৰষুণৰ মাত্ৰা কম হ'ব পাৰে বিশেষজ্ঞসকলে সতৰ্কবাণী জাৰি কৰিছে যিকোনো মুহূৰ্তত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে অতি প্ৰয়োজন নাথাকিলে দুপৰীয়াৰ সময়ত বাহিৰলৈ নোলাব ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে সমগ্ৰ দেশত পৰ্যাপ্ত পানী খাওক পিয়াহ নালাগিলেও পানী খাই থাকক এই মুহূৰ্তত চিকিৎসকে পৰামৰ্শ দিছে স্বাস্থ্যৰ প্ৰতি সাৱধান হওক যিমান পাৰে সিমান সুষম আহাৰ গ্ৰহণ কৰক মাছ মাংস বেছিকৈ নাখাব আজি দেশৰ কেইবাটাও প্ৰান্তত গ্ৰীষ্ম প্ৰবাহৰ ৰেড এলাৰ্ট জাৰি কৰা হৈছে বিশেষকৈ নৰ্থৰ ফালে ভয়ংকৰ পৰিস্থিতি অসমতো আৰম্ভ হৈছে গ্ৰীষ্ম প্ৰবাহ আৰু এল9 কি সকলোৱে হয়তো জানিব বিচাৰিছে এল9 এই মুহূৰ্তত বিস্তাৰিতভাৱে আমি জনাম এল9 হৈছে প্ৰশান্ত মহাসাগৰত উৎপত্তি হোৱা এক গৰম বতাহ এই গৰম বতাহ কেনেকৈ উৎপত্তি হয় প্ৰশান্ত মহাসাগৰৰ মধ্য আৰু পূব অংশৰ পানীৰ তাপমাত্ৰা স্বাভাৱিকতকৈ অধিক যেতিয়া বৃদ্ধি হয় তেতিয়াই এক জলবায়ু উৎপন্ন হয় এই জলবায়ুকেই এল9 বুলি কোৱা হয় সমুদ্ৰৰ পানী গৰম হলে বিশ্বৰ বহু ঠাইৰ বতৰত যথেষ্ট প্ৰভাৱ পৰে ভাৰতবৰ্ষৰ লগতে কেইবাটাও প্ৰান্তত ইয়াৰ প্ৰভাৱ পৰিছে দক্ষিণ এছিয়াৰ বহু অঞ্চলত এল9ৰ প্ৰভাৱ পৰিছে বুলি শেহতীয়া আপডেট আমি লাভ কৰিছো ভাৰতত বৰষুণ কম হ'ব এইবাৰ জলবায়ু বিশেষজ্ঞসকলে সদৰি কৰিছে এই বিষয়ে খৰাং পৰিস্থিতিত হাহাকাৰ লাগিব কৃষকৰ সকলো কৃষক এই মুহূৰ্তত চিন্তিত হৈছে তাপমাত্ৰা বৃদ্ধি পাই গৈ আছে দেশৰ প্ৰতিটো প্ৰান্তত ইতিমধ্যে হাফ সেঞ্চুৰী কুবাইছে তাপমাত্ৰাই আনহাতে পৃথিৱীৰ কিছুমান অঞ্চলত অত্যাধিক বৰষুণ আৰু বানপানীৰ এলাৰ্ট দিয়া হৈছে সমুদ্ৰৰ পানী অস্বাভাৱিকভাৱে গৰম হোৱাৰ ফলত বিশ্বজুৰি বতৰৰ ধৰণ সলনি হৈছে য'ত পূৰ্বতে বৰষুণ হোৱা নাছিল তাত বৰষুণ হৈছে য'ত আগৰ পৰা বৰষুণ হয় বেছি হয় তাত বৰষুণ এবাৰ নাই হোৱা এল9 মানে গৰমৰ আতংক এল9 মানে ভয়ংকৰ পৰিস্থিতি বিশ্বৰ বতৰত বৃহৎ প্ৰভাৱ পৰিছে এল9ৰ ফলত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ভাৰতবৰ্ষৰ কেইবাটাও প্ৰান্তত সাৱধান হৈ যাওক গৰমৰ প্ৰকোপ এই মুহূৰ্তত বাঢ়ি আহিছে যিকোনো মুহূৰ্তত অধিক ভয়ংকৰ হ'ব পাৰে দেশৰ শেহতীয়া আপডেট আমি লাভ কৰিছো এল9ৰ প্ৰভাৱত আকাশতেই ডাৱৰ হুকাইছে এল9ৰ বতাহে ডাৱৰ আকাশতে হুকুৱাই দিছে ভয়ংকৰ হিট ৱেভৰ এলাৰ্ট এই মুহূৰ্তত জাৰি কৰা হৈছে এটাৰ পিছত এটা অঞ্চলত তাপমাত্ৰা বৃদ্ধি পাই আছে Sach The Reality দৰ্শকসকলক আমি জনাই আছো যে গ্ৰীষ্ম প্ৰবাহ এবাৰ কিয় বেছি হৈছে কিয় এল9ৰ প্ৰভাৱ পৰিছে ৰাস্তা ঘাটত এই মুহূৰ্তত মানুহৰ যাতায়াত যথেষ্ট কমিছে খৰাং সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে যিকোনো মুহূৰ্তত কৃষকসকলৰ মাজত আৰু অধিক উদ্বেগ বৃদ্ধি পাব পাৰে কৃষি খণ্ডত ইতিমধ্যে উদ্বেগ বাঢ়ি গৈ আছে যে এবাৰ বৰষুণ নহলে আমি খেতি কেনেকৈ কৰিম এল9ৰ প্ৰভাৱ অব্যাহত থাকিলে আৰু অধিক কঠিন হ'ব পাৰে পৰিস্থিতি বিশেষজ্ঞসকলে এই মুহূৰ্তত সতৰ্কবাণী জাৰি কৰিছে যিমান পাৰে সিমান সকলোৱে সাৱধানতা অৱলম্বন কৰক নিজৰ স্বাস্থ্যৰ যতন লওক অতি প্ৰয়োজন নাথাকিলে দুপৰীয়াৰ সময়ত বাহিৰলৈ নোলাব পৰ্যাপ্ত পানী খাওক পিয়াহ নালাগিলেও পানী খাই থাকক চিকিৎসকে পৰামৰ্শ দিছে স্বাস্থ্যৰ প্ৰতি সকলো সাৱধান হওক সুষম আহাৰ গ্ৰহণ কৰক অলাগতীয় খাদ্য নাখাব জাংক ফুড নাখাব মাছ মাংস বেছিকৈ নাখাব ৰেড মিট বেছিকৈ নাখাব চিকিৎসকসকলে পৰামৰ্শ দিছে অসমতো ইতিমধ্যে গ্ৰীষ্ম প্ৰবাহ আৰম্ভ হৈ গৈছে যিমান পাৰে সিমান শীতল পানীয় গ্ৰহণ কৰক শীতল পানীয় মানে কিন্তু
কোল্ড ড্ৰিংকছ নহয়, কোল্ড ড্ৰিংকছ নাখাব। এল নাইনৰ প্ৰভাৱত ভয়ংকৰ গ্ৰীষ্ম প্ৰৱাহ হ'বলৈ গৈ আছে। এল নাইনো হৈছে প্ৰশান্ত মহাসাগৰৰ এক গৰম বতাহ। মধ্য আৰু পূব অংশৰ পানীৰ তাপমাত্ৰা স্বাভাৱিকতকৈ অধিক বৃদ্ধি পোৱা এক জলবায়ু। সমুদ্ৰৰ পানী গৰম হ'লে বিশ্বৰ বিভিন্ন ঠাইত বতৰত প্ৰভাৱ পৰে। ভাৰত আৰু দক্ষিণ এছিয়াৰ বহু অঞ্চলত এল নাইনৰ প্ৰভাৱ ইতিমধ্যে পৰিছে। ভাৰতত এইবাৰ বৰষুণ কম হ'ব, সতৰ্কবাণী জাৰি কৰিছে জলবায়ু বিশেষজ্ঞসকলে। খৰাং পৰিস্থিতিত এইবাৰ কৃষকৰ হাহাকাৰ লাগিব আমাৰ ভাৰতবৰ্ষত। নৰ্থৰ ফালে ইতিমধ্যে এল নাইনৰ প্ৰভাৱত ভয়ংকৰ গ্ৰীষ্ম প্ৰৱাহ হৈছে, তাপমাত্ৰা বৃদ্ধি পাই গৈ আছে, হাফ চেঞ্চুৰী কোবাইছে তাপমাত্ৰাই। আনহাতে পৃথিৱীৰ কিছুমান অঞ্চলত অত্যাধিক বৰষুণ আৰু বানপানীৰ এলাৰ্ট দিয়া হৈছে। সমুদ্ৰৰ পানী অস্বাভাৱিকভাৱে গৰম হোৱাৰ ফলত বিশ্বজুৰি এল নাইনৰ প্ৰভাৱ পৰিছে। এল নাইনো মানেই হৈছে গৰমৰ আতংক। গৰমৰ আতংকই দহিছে এই মুহূৰ্তত সমগ্ৰ দেশ। বিশ্বৰ বতৰত বৃহৎ প্ৰভাৱ পৰিছে এল নাইনৰ ফলত। সাৱধান হৈ যাওক, গৰমৰ প্ৰকোপ এই মুহূৰ্তত বৃদ্ধি পাইছে। অধিক হ'ব পাৰে গৰমৰ প্ৰকোপ এল নাইনৰ প্ৰভাৱত। আকাশতে ডাৱৰ শুকাইছে, বৰষুণ হৈ নামি আহিব পৰা নাই। কালি হয়তো আপুনি বৰষুণ জাক দেখিছিল, কিন্তু সেই বৰষুণ জাক পুনৰ নোহোৱা হৈ গ'ল। ভয়ংকৰ হিট ৱেভে জ্বলাকলা খুৱাইছে সকলোকে। এটাৰ পিছত এটা অঞ্চলত তাপমাত্ৰা বৃদ্ধি পাইছে। হাফ চেঞ্চুৰী কোবাইছে ভাৰতত তাপমাত্ৰাই। দিনত ৰ'দৰ তীব্ৰতা অসহনীয় হৈ পৰিছে। ৰাস্তা ঘাটত মানুহৰ যাতায়াত কমিছে। আপোনাৰ অঞ্চলত আজি কিমান টেম্পাৰেচাৰ আপুনি জনাব পাৰে কমেণ্টৰ জৰিয়তে।